পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ ফুলকবি আৰু আলুৰ এটা টেষ্টি ৰেচিপি। তাৰ বাবে মই লৈছোঁ ফুলকবি, এয়া মিডিয়াম চাইজত কাটি লৈছোঁ। আলু দুটা এয়া টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এইখিনি পিঁয়াজ লৈছোঁ সৰু সৰুকৈ কাটি, দুটা তেজপাত লৈছোঁ, এটা শুকান জলকীয়া লৈছোঁ। ইয়াত দুটা বিলাহী, ধনিয়া, আদা আৰু নহৰু 7 ফুটমান মিক্সিত পিচি লৈছোঁ। এয়া কেৰাহী পাতি মই তেল দি ল'লোঁ। তেল গৰম হোৱাৰ পিছত মই আলুখিনি দি দিম। এয়া তেল গৰম হোৱাত মই আলুখিনি দি অলপ সময় ফ্ৰাই কৰি ল'ম। আলুখিনি ভালকৈ লৰাই মই ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈকে। এয়া মোৰ 2 মিনিটমান ভজাৰ পিছত আলু হৈ গ'ল। এতিয়া মই আলুখিনি নমাই ল'ম। পুনৰ একেখন কেৰাহীতে মই এয়া ফুলকবিখিনি দি দিম। এতিয়া মই ফুলকবিখিনি এনেকৈ ভাজি ল'ম। এয়া মোৰ ফুলকবি ভজা প্ৰায় হৈ গৈছে। এতিয়া মই ফুলকবিখিনি নমাই ল'ম। এতিয়া মই ৰৈ যোৱা তেলখিনিতে এয়া গোটা জিৰা এচামুচ দিছোঁ, এটা জলকীয়া দিছোঁ শুকান, দুটা তেজপাত দিছোঁ। এইখিনি মই লৰাই ল'ম। ইয়াতে সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দিছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। জুইটো মিডিয়ামত দি ল'ম। এয়া মোৰ ৰঙচুৱা হৈ গৈছে। এতিয়া মই মিক্সিত পিহি লোৱা বিলাহী পেষ্টটো দি দিম। এতিয়া মই জোখমতে নিমখ দিম, হালধি দিছোঁ, এয়া জিৰা পাউডাৰ, এয়া ধনিয়া পাউডাৰ, এয়া ৰেড চিলি পাউডাৰ। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই ভাজি ল'ম। তেল ওলোৱালৈকে মই ভাজি থাকিম। এয়া মোৰ ভজা হৈ গ'ল। মছলাখিনিৰ পৰা এয়া তেল বিৰিঙি আহিছে। মই আলুখিনি দি দিম। আলুখিনি দি মই এয়া পানী দি দিম জোখমতে। এয়া মই জোখমতে পানী দি আছোঁ। এইখিনি মই ভালকৈ উতল আহিবলৈ দিম। ইয়াতে মই ফুলকবিখিনিও দি দিছোঁ। এইখিনি ভালকৈ লৰাই মই ঢাকি দিম। এয়া মই এবাৰ চেক কৰি চাইছোঁ। এয়া আলু সিজিছে। এয়া আলু সিজি গৈছে। মোক আৰু অকণমান সময় লাগিব গ্ৰেভি হ'বলৈ, আৰু মই 5 মিনিটমান উতলাব লাগিব। এয়া মই পুনৰবাৰ চেক কৰিছোঁ। এতিয়া মই কেঁচা জলকীয়া দুটা দি দিছোঁ, গৰম মছলা আধা চামুচ দি দিছোঁ। এতিয়া ভালকৈ মই লৰাই দিম। আৰু 2 মিনিটমান উতলিলে মোৰ গ্ৰেভিটো হৈ যাব। এতিয়া মই আকৌ ঢাকি দিম। এয়া মোৰ ফুলকবি ভাজি ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। এইখিনি মই বাতিত পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া মোৰ ফুলকবি ৰেচিপি হৈ গ'ল। যদি ৰেচিপিটো চাই ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।